ভিডিও আৰম্ভ কৰাৰ আগত বিখ্যাত লেখক নেপোলিয়ন হিলৰ কিতাপ থিংক এণ্ড গ্ৰ' ৰিচৰ বিষয়ে সন্দীপ মাহেশ্বৰীয়ে কি কৈছিল এবাৰ শুনি লওঁ আহক। ये जो बुक है मेरे हाथ में, इसका नाम है थिंक एंड ग्रो रिच बाय नेपोलियन हिल। इसको मैंने बहुत ही स्ट्रांगली रिकमेंड किया हुआ है अपनी वेबसाइट के ऊपर भी, और उसके अलावा और भी अपने कई सेशंस में मैंने इसको रिकमेंड किया है। আজি কিয় সকলোৱে থিংক এণ্ড গ্ৰ' ৰিচ কিতাপক পঢ়ে তথা ৰিকমেণ্ড কৰে? লেখক নেপোলিয়ন হিলে 500ৰো অধিক লোকৰ ইণ্টাৰভিউ লোৱাৰ পাছত এই কিতাপৰ ৰচনা কৰিছিল। এই কিতাপত সফলতাৰ ৰহস্য লিখা আছে। তেখেতৰ মতে যিকোনো এজন ব্যক্তিয়ে যিকোনো প্ৰফেশ্যন তথা কেৰিয়াৰত সফল হ'ব পাৰে। অশিক্ষিত অথবা কম পঢ়া শুনা ব্যক্তি এজনেও ধনী হ'ব পাৰিব। 100% সফলতা নিশ্চিত, কিন্তু চৰ্ত এয়া যে আচলতে তেখেতসকলে সফল হ'ব পাৰিব যিসকলে আমাৰ ভিডিঅ'ত উল্লেখিত তেখেতৰ নীতিসমূহ ভালদৰে শিকি এপ্লাই কৰিব। আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আপুনি জানিব পাৰিব যে সফলতাৰ কাৰণে কি আৰু কেনেকৈ কৰিব লাগে, কেতিয়া আৰু কেনেকৈ আৰম্ভ কৰিব। এইখিনিতে জনাই দিওঁ, এই চিক্ৰেটছ কেৱল তেওঁলোকৰ কাৰণে যিসকলে সঁচাই জানিবলৈ ইচ্ছুক। বাকীসকল ভিডিঅ' বেক কৰি যাব পাৰে। So let's start the video. নমস্কাৰ and welcome to our official YouTube channel NM অসম। ধনী হ'বলৈ আপুনি যিটো ট্ৰেক এপ্লাই কৰিব বিচাৰে সেয়া যিয়েই নহওক, এজন ব্যৱসায়ী হোৱাৰ, এজন ভেলু ইনভেষ্টাৰ হোৱাৰ, ভাল চাকৰি কৰাৰ অথবা এক্সিকিউটিভ এণ্টাৰপ্ৰেনিয়াৰ হোৱাৰ আপোনাৰ কাৰেক্ট মাইণ্ডছেট থাকিব লাগিব। মনত ৰাখিব, আপুনি নিজক জয় কৰিব নোৱাৰিলে নিজৰ দ্বাৰাই পৰাজিত হ'ব। আমি আমাৰ চেনেলত থিংক এণ্ড গ্ৰ' ৰিচ কিতাপৰ পৰা সফল হোৱাৰ বাবে প্ৰয়োজনীয় টপ 5টা টেকৱে আগবঢ়াম। তাৰে নম্বৰ 1 টেকৱে হৈছে এ বাৰ্নিং ডিজায়াৰ। এটা জ্বলন্ত ইচ্ছা থকাৰ প্ৰয়োজন। हमें वो नहीं मिलता जो चाहिए, हमें वही मिलता है जो चाहिए ही चाहिए। যেতিয়া আপুনি অন্তৰৰ পৰা কিবা বিচাৰে তেতিয়া সেয়া বাস্তৱত ৰূপায়িত হৈ আপোনাৰ ওচৰত দেখা দিয়ে। নিজৰ সপোনৰ কথা বাৰে বাৰে চিন্তা কৰিলে আপুনি তাক প্ৰাপ্ত কৰাৰ ৰাস্তা বিচাৰিব ধৰে। আহক ইয়াক এটা উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰোঁ। যেতিয়া মোগল সেনাই অসম আক্ৰমণ কৰিছিল তেতিয়া আহোমৰ বীৰ সেনাপতি লাচিত বৰফুকনে সৈন্যসকলক লৈ গড় বান্ধিবলৈ মোমায়েকক আদেশ দিলে। মোমায়েকে অৱহেলা কৰাত দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিতে মোমায়েকৰ ডিঙি কাটি পেলালে। এই ঘটনা দেখি সৈন্যসকলে ৰাতিৰ ভিতৰতে গড় বান্ধি শেষ কৰিলে, কাৰণ তেখেতসকলৰ ওচৰত অন্য কোনো উপায় নাছিল। মোমায়েকৰ এই দশা হৈছে যেতিয়া আমাৰ কি হ'ব? দিছ ইজ কল্ড এ বাৰ্নিং ডিজায়াৰ। কৰিমেই কৰিম। আপুনি যদি 100জন ব্যক্তিক সোধে তেখেতসকলে জীৱনত কি কৰিব বিচাৰে, সম্ভৱতঃ তেখেতসকল সঠিক উত্তৰ দিব নোৱাৰিব। আপুনি জোৰ কৰি সুধিলে হয়তো নেম, ফেম, ফাইনেন্সিয়েল চিকিউৰিটি, টকা পইচাৰ কথা উল্লেখ কৰিব। কিন্তু মনত ৰাখিব, এই বিশ্ব ব্ৰহ্মাণ্ডই স্পষ্ট নথকা ইচ্ছাৰ প্ৰতি সঁহাৰি নিদিয়ে, এটা জ্বলন্ত ইচ্ছাৰ প্ৰতিহে সঁহাৰি দিয়ে। ইংৰাজীত এটা টাৰ্ম আছে, ডেট ইজ মানি কনচিয়াছনেছ, অৰ্থাৎ ধন সচেতনতা। আপুনি ধন সম্পত্তি, টকা পইচাক লৈ কিমান সচেতন সেয়া বহুত জৰুৰী। ধন সচেতন অৰ্থাৎ পইচাৰ প্ৰতি পাগল হোৱা। আপুনি যেতিয়া মানি কনচিয়াছ হ'ব, আপোনাৰ মনত বহুত পইচা ইনকাম কৰাৰ ইচ্ছা জাগে। ই এটা মগজুৰ স্থিতি, ইয়ানি ষ্টেট অফ মাইণ্ড হয় য'ত আপুনি নিজকে আগৰ পৰাই ধনী বুলি ভাবিবলৈ আৰম্ভ কৰে। আৰু ই এটা ধনী হোৱাৰ প্ৰথম লক্ষণ, কাৰণ আপুনি যদি নাভাবিব মই ধনী হ'ম, লাখপতি কোটিপতি হ'ম, আপুনি হ'ব কেনেকৈ? সেয়েহে আমি আপোনাক 6টা ষ্টেপ ক'বলৈ আগবাঢ়িছোঁ যি আপোনাক পাক্কা মানি কনচিয়াছ বনাই দিব। ষ্টেপ 1, সৰ্বপ্ৰথমে আপুনি ফিক্স কৰক আপুনি কিমান ইনকাম কৰিব বিচাৰে। মাত্ৰ এয়াই ক'লে নহ'ব যে মই বহুত ইনকাম কৰিব বিচাৰোঁ। এটা স্পেচিফিক এমাউণ্ট ফিক্স কৰিব লাগিব, যে 1 লাখ, 2 লাখ, 10 লাখ, 20 লাখ, যাতে আপোনাৰ সপোন পূৰা কৰিব পাৰি। ষ্টেপ 2, আপুনি সেই ইনকাম কৰিবৰ কাৰণে কি কৰিব লাগিব সেয়াও ঠিক কৰিব, কাৰণ ফ্ৰীতেতো আপুনি একো নাপায়। ষ্টেপ 3, আপুনি এটা নিৰ্দিষ্ট ডেট উল্লেখ কৰিব লাগিব যে কেতিয়ালৈকে আপুনি ভবা ইনকাম প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। আৰু ষ্টেপ 4, এটা নিৰ্দিষ্ট প্লেন বনাওক আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ লগে লগে আৰম্ভ কৰক। ষ্টেপ 5, ওপৰত উল্লেখ কৰা ষ্টেপসমূহ ক'ৰবাত সুন্দৰভাৱে লিখি ৰাখক। আৰু ষ্টেপ 6ত ডেইলি 2বাৰকৈ ৰাতিপুৱা আৰু আপুনি শুবলৈ যোৱাৰ ঠিক আগতে এইটো ডাঙৰকৈ পঢ়িবলৈ আৰম্ভ কৰক। যদি সঁচাকৈ আপোনাৰ হৃদয়ত ধনী হোৱাৰ প্ৰবল ইচ্ছা আছে তেতিয়াহ'লে এই ষ্টেপ ফ'ল' কৰা আপোনাৰ বাবে কোনো ডাঙৰ কথা নহয়। এইদৰে আপুনি চাব আৰু অনুভৱ কৰিব আৰু বিশ্বাসো কৰিবলৈ আৰম্ভ কৰিব যে আপোনাৰ ওচৰত পইচা আছে আৰু আপুনি মানি কনচিয়াছ বনি যাব। এটা কথা সদায় মনত ৰাখিব, আপুনি আপোনাৰ আশে-পাশে যিমান ডাঙৰ এচিভমেণ্ট দেখিবলৈ পায়, প্ৰত্যেক এচিভমেণ্ট আগতে এটা সপোনৰ নিচিনাই আছিল। চ' সপোন চাওক, ডাঙৰ সপোন চাওক আৰু সেই সপোন পূৰা কৰিবলৈ এটা জ্বলন্ত ইচ্ছা ৰাখক। চ' থেংক ইউ ছ' মাছ। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আমি বাকী 4টা টেকৱেৰ ওপৰত আলোচনা কৰিম। গতিকে আমাৰ লগত জড়িত হৈ থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
লগতে লাইক আৰু কমেণ্ট কৰি আমাক আৰু অধিক উৎসাহিত কৰে বুলি আশা ৰাখিলোঁ।